কিছুমান কাহিনীত প্ৰেমৰ অন্তিমটো স্তৰত নিজলৈ ঘৃণা উপজে। যেতিয়া আপোনজনক দিয়া মৰমৰ বিপৰীতে আপুনি কেৱল অৱহেলা পায়, তেতিয়া নিজলৈ নিজে এটি প্ৰশ্ন কৰে, কি জানো আমাৰ মৰমত ৰৈ গ'ল, যাৰ বাবে তেওঁক আমি আমাৰ মৰম ভাল পাবোৰ বুজাবই নোৱাৰিলো, তেওঁক কেতিয়াও আমি নিজৰ বুলি ক'বই নোৱাৰিলো। সেই যে পায়ো হেৰুৱাৰ বেদনা আছে, তেতিয়া নিজলৈ ঘিণ লাগে, যেতিয়া নিজৰ সমস্তখিনি দিও আপুনি তেওঁক নিজৰ লগত ৰাখিব নোৱাৰে। অৱহেলিত প্ৰেমৰ ব্যৰ্থতাই হয়তো সেই ঘৃণা। প্ৰেমৰ কেতিয়াবা শেষ পৃষ্ঠাত তেওঁৰ শিৰোনাম ঠিকেই থাকে, কিন্তু বিপৰীতে আমালৈ তেওঁৰ মৰম নহয়, নিজেই নিজলৈ উপজোৱা ঘৃণাবোৰ ৰৈ যায়। আমাৰ আধৰুৱা প্ৰেমৰ সেই চকুপানী কেইটোপাল, তেওঁক নোপোৱাৰ বেদনাই হেঁচি ধৰা বুকুখনৰ বৰ কষ্ট হয় জানে। আপোনজনক নিজৰ পৰা দূৰত চাবলৈ বৰ কষ্ট হয়। হয়তো জীৱন আৰু প্ৰেম এনেকুৱাই, কেতিয়াবা সফল, কেতিয়াবা বিফল, আৰু কেতিয়াবা নিথৰ হৈ ৰৈ যায়।